তো কি হয় বহুতো ল'ৰা ছোৱালীয়ে কৈ থাকে যে ছাৰ আমি গণিত কৰিব নোৱাৰোঁ বা গণিত বুজি নাপাওঁ বা আগৰ পৰা ভালকৈ শিকা নাই। তো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে মই নতুন এটা পদক্ষেপ লৈছোঁ যে মই ৰেগুলাৰ যিখিনি বেজিক চায়েন্স আছে বা বেজিক মেথছ আছে, যিখিনি সৰল যোগ কৰা, তাৰপিছত বিয়োগ কৰা, ভগ্নাংশৰ যোগ ভগ্নাংশৰ বিয়োগ, তাৰপিছত উৎপাদক বিশ্লেষণ পদ্ধতি, যিখিনি মানে বেজিক বস্তু আছে সেই বস্তুবোৰ মই ৰেগুলাৰ এটা এটা ভিডিঅ' দি যাম। তো একদম ফাৰ্ষ্টত আমি কি শিকিব লাগিব, গণিতত চাৰিটা বস্তু মেইন হয়: যোগ, বিয়োগ, পূৰণ আৰু হৰণ। ইয়াৰ উপৰি আৰু বহুতো বস্তু আছে। তো আজি ফাৰ্ষ্ট নাম্বাৰ ছিষ্টেমৰ পৰা আৰম্ভ কৰিম। এক নম্বৰ আছে স্বাভাৱিক সংখ্যা, তো বা ইয়াক কি বুলি কয়, নেচাৰেল নাম্বাৰ। তো স্বাভাৱিক সংখ্যা সদায় একৰ পৰা ষ্টাৰ্ট হ'ব। 2, 3, 4, 5, 6, 7, 8 ... ঠিক আছে। তো এক নম্বৰ কি হৈছে স্বাভাৱিক সংখ্যা, আৰু ই সদায় একৰ পৰা ষ্টাৰ্ট হয় আৰু ইনফিনিটিলৈকে, মানে যিমান দূৰ দিব পাৰিম। তাৰপিছত 2 নম্বৰ হৈছে পূৰ্ণ সংখ্যা, ইয়াক কি বুলি কোৱা হয়, হোল নম্বৰ। তো 2 নম্বৰত আছে কি পূৰ্ণ সংখ্যা, ইয়াক কোৱা হয় ইংলিছত কয় হোল নম্বৰ। আৰু পূৰ্ণ সংখ্যাত একদম শূন্যৰ পৰা আৰম্ভ হয়, শূন্যৰ পৰা ইনফিনিটিলৈকে। আৰু 3 নম্বৰ আছে অখণ্ড সংখ্যা। ইন্টিজাৰ নাম্বাৰ। তো অখণ্ড সংখ্যা কি হয়, আমাৰ সংখ্যা ৰেখাৰ নিচিনা মাজত থাকিব শূন্য আৰু দুয়োফালে থাকিব সংখ্যাবোৰ -1, -2, -3 আৰু ডট ইফালে আহিয়ে থাকিব। ঠিক আছে। তো ফাৰ্ষ্ট কি আমি সংখ্যা প্ৰণালীটো জানিব লাগে। ফাৰ্ষ্ট হৈছে আমাৰ কি স্বাভাৱিক সংখ্যা, আৰু ই কি হ'ব, সদায় একৰ পৰা ষ্টাৰ্ট হৈ ইনফিনিটিলৈকে, মানে অসীমলৈকে যাই থাকিব। তাৰপিছত আছে কি পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি হ'ব, শূন্যৰ পৰা আৰম্ভ হৈ ইনফিনিটিলৈকে যাই থাকিব। তাৰপিছত আছে কি অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কি হয়, ইয়াত প্লাছো থাকিব, মানে ধনাত্মক সংখ্যাবিলাকো থাকিব, আৰু লগতে ঋণাত্মক সংখ্যাবিলাকো থাকিব, আৰু মাজত কি থাকিব, শূন্য। সোঁফালে থাকিব প্লাছ অৰ্থাৎ ধনাত্মক সংখ্যাবোৰ, আৰু বাওঁফালে কি থাকিব, ঋণাত্মক সংখ্যাবোৰ। আৰু ইয়াৰ পৰা কিছুমান কুৱেশ্যন আহিব। তো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, তো আহিব যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব। তো ইয়াত এনচাৰ কি হ'ব, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1। তাৰপিছত আহিব পাৰে যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি। তো আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। তো এনেকুৱা কুৱেশ্যন আহিব পাৰে যে শূন্যটো এটা স্বাভাৱিক সংখ্যা হয়নে নহয়। এনচাৰ কি হ'ব, এনচাৰ নহয় হ'ব, কাৰণ আমাৰ স্বাভাৱিক সংখ্যাত কোনো কি নাই, শূন্য নাই। সেইকাৰণে এনচাৰটো কি হ'ব, যে শূন্য এটা স্বাভাৱিক সংখ্যা নহয়। তো বস্তুবোৰ একেবাৰে সহজ, ভালকৈ মনত ৰাখিবা। এইখিনিয়ে আজিৰ ভিডিঅ'।